Hello everyone, আজি in exam ক্লাছত আমাৰ যি অভ্যাসৰ এটা সিৰিজ চলি আহিছে তাৰ আন এটা ক্লাছ লৈ আহিছো আৰু সদায় নিচিনাকৈ আজি আমি এই ক্লাছত 10টা কোৱেশ্চনছ আলোচনা কৰিম আৰু আজি এই ক্লাছত আপোনালোকে জেনেৰেল ষ্টাডিজৰ বিভিন্ন ধৰণৰ কোৱেশ্চনছ পাই যাব অৰ্থাৎ ইণ্ডিয়ান পলিটি হওক ইকনমিক হওক হিষ্ট্ৰী হওক গোটেইখিনি মিক্স আপ আপোনালোকে কোৱেশ্চনছ পাই যাব তেন্তে পলম নকৰি ক্লাছটো আৰম্ভ কৰো এতিয়া কোৱেশ্চন নম্বৰ 1ত সোধা গৈছে যে হুইচ অফ দ্য ফলোইং এক্টস ইন্ট্ৰডিউস দ্য সিস্টেম অফ ডায়াৰিকি এট দ্য চেন্ট্ৰেল লেভেল অফ ইন ব্ৰিটিছ ইণ্ডিয়া এতিয়া এইটো ভালকে চাই ল'ব যে ক'ত সুধিছে চেন্ট্ৰেল লেভেলত সুধিছে নে প্ৰভিন্সিয়েল লেভেলত সুধিছে অপচনছখিনি আমি চাই যাওঁ আহক যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919 ইণ্ডিয়ান কাউন্সিল এক্ট 1909 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আৰু ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট অফ 1947 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1935 অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ৰ দ্বাৰা ডায়াৰিকি ক'ত অনা হৈছিলে সেয়া হৈছে চেন্ট্ৰেল লেভেলত অনা হৈছে হৈ গ'ল কুৱেশ্যন নম্বৰ 1 এতিয়া আমি 2 লৈকে আৰু চাও আহক 2 নম্বৰ কুৱেশ্যনটো কি দিছে যে আন্ডাৰ which article of the constitution can the president seek the advisory opinion of the supreme court হৈ গ'ল এতিয়া আমি অৰ্থাৎ যেতিয়া আমি ইণ্ডিয়ান পলিটি পঢ়িম আমি ভালকে আৰ্টিকলছ খিনিও মনত ৰাখি যাব লাগিব ইয়াতে সোধা গৈছে যে প্ৰেসিডেন্টে কোনটো আৰ্টিকেলৰ সহায়ত বা কোনটো আৰ্টিকেলে প্ৰেসিডেন্টক এইখিনি কি কয় এলাউ কৰে যে সুপ্ৰিম কোৰ্টৰ পৰা যিকোনো এডভাইজৰি এটা অপিনিয়ন ল'ব পাৰে অপচনত দিয়া গৈছে আৰ্টিকেল 131 143 আৰ্টিকেল 124 আৰু 72 আৰু শুদ্ধ উত্তৰটো হ'ব আৰ্টিকেল 143 আন্ডাৰত প্ৰেসিডেন্টে এটা এডভাইজৰি অপিনিয়ন ল'ব পাৰে কাৰ পৰা সুপ্ৰিম কোৰ্টৰ পৰা কুৱেশ্যন নম্বৰ 3 দ্য লেফাৰ কাৰ্ভ এইটো হৈছে আমাৰ এটা ইকনমিক্সৰ বেসিক পাৰ্টৰ পৰা অহা কোৱেশ্চনছ য'ত যিকোনো ধৰণৰ সিচুৱেশন বুজাবলৈ কাৰ্ভ যে আমি ব্যৱহাৰ কৰো তাৰ এটা কোৱেশ্চন লেফাৰ কাৰ্ভ ইজ দ্য গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশন ইউজড ইন ইকনমিক্স টু শো দ্য ৰিলেশনশ্বিপ বিটুইন এটা কোন দুটা বস্তুৰ ৰিলেশনশ্বিপত বুজোৱা হৈছে ইনফ্লেশন এণ্ড আনএমপ্লয়মেন্ট দিয়া গৈছে ইকনমিক গ্ৰোথ এণ্ড ইনইকুৱেলিটি টেক্স ৰেটছ এণ্ড টোটেল টেক্স ৰেভিনিউ আৰু সাপ্লাই ডিমান্ড অফ লেবাৰ আৰু লেফাৰ কাৰ্ভ কিহত ব্যৱহাৰ কৰা হয় টেক্স ৰেট বুজাবলৈ ব্যৱহাৰ কৰা হয় আৰু কোন দুটা বস্তুৰ ওপৰত টেক্স ৰেট আৰু টোটেল টেক্স ৰেভিনিউ যিটো ৰিলেশনশ্বিপ আছে সেই বস্তুটো বুজাবলৈ এই কাৰ্ভডাল ব্যৱহাৰ কৰা হয় Question number 4 what is the name of the seismic boundary geography question যিখিনি আমি প্ৰথম আৰম্ভণিতে যিখিনি বস্তু পঢ়ো আমাৰ যিখিনি আমাৰ আৰ্থৰ কাষ্ট হল মেন্টেল হল পোৰ্শন যিখিনি পঢ়ো তাৰ পৰা এইখিনি বস্তু আহে that separates the earth or crust from the underlying mantle টোটাল 4টা অপশন দিয়া গৈছে এটা দিছে কি গুটেনবাৰ্গ ডিসকন্টিনিউটি মোহৰ ডিসকন্টিনিউটি কনৰাড ডিসকন্টিনিউটি আৰু লেহমেন ডিসকন্টিনিউটি ইয়াৰে গোটেইকেইটা ডিসকন্টিনিউটি কি হয় বেলেগ বেলেগ পোৰ্শনে যে ভাগ কৰে ক্ৰাষ্ট মেন্টেল কোৰ এই গোটেইখিনি পোৰ্শনে যেনেকৈ ভাগ কৰা হয় ইয়াতে এটা এটা যিকোনো নামেদি বুজোৱা হৈছে আৰু ইয়াতে পাৰ্টিকুলাৰলি ক'ত সুধিছে যে ক্ৰাষ্ট আৰু মেন্টেলৰ কথা সুধিছে ডেট মিনছ আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি মোহ ডিসকন্টিনিউটিৰ দ্বাৰা এই সেপাৰেশনটো বুজোৱা হয় Question number 5 the Minamata Convention is an international treaty designed to protect human health and the environment from the adverse effect of which of the toxic element আমি বাৰবাৰ কৈ আছো যে অভ্যাস সিৰিজত আপোনালোকে কেৱল 10টা কোৱেশ্চনছ পাই নাযায় 10টা কোৱেশ্চনৰ লগত এনসাৰটো পাব প্লাস এটা কোৱেশ্চনৰ পৰা 3টা 4টা ফেক্টটো পাই যাব ফৰ এক্সাম্পল আমি গম পালো যে মিনামাটা কনভেনচন হৈছে এইটো এটা কনভেনচন য'ত যেটো প্ৰথম হৈছে কি এইটো এটা ইন্টাৰনেশ্যনেল কনভেনচন ট্ৰিটি হয় কিয় কৰা হৈছে টু প্ৰটেক্ট দা হিউমেন হেল্থ লগতে আৰু কি কৰা গৈছে যে এনভায়ৰনমেন্টকো প্ৰটেক্ট কৰা গৈছে যদি কেতিয়াবা statement basis question আহে য'ত সোধা গৈছে যে মিনামাটা কনভেনচনে হেল্থ অকল হিউমেন হেল্থ কৰে নে অকল এনভায়ৰনমেন্ট কৰে আমি যদি গম পাও যে দুইটা বস্তুৱে কৰে তেনেহলে আমি সেই যিখিনি আমাৰ statement based questions থাকে সেইখিনিৰ পৰা আমি সেইখিনি বস্তু উলিয়াব পাৰিম ঠিক আছে তো আমি গম পালো যে এটা কোৱেশ্চনৰ পৰা আমাৰ দুটা তিনিটা ফেক্ট ওলাই যায় তো এই কোৱেশ্চন নম্বৰ 5 টো শুদ্ধ উত্তৰটো কি হ'ব মাৰ্কিউৰি এটা মাৰ্কিউৰি যেতিয়া বিভিন্ন কাৰণত হক ইন্ডাষ্ট্ৰিয়েল কাৰণত হক বা মানুহৰ যিখিনি কাম থাকে বা তেওঁলোকৰ কাৰ্যকলাপৰ কাৰণে যেতিয়া পানীত মিক্স হৈ যায় সেই বস্তুটো ফিশে গ্ৰহণ কৰে আৰু সেই ফিশ যেতিয়া মানুহে খায় তেতিয়া মানুহৰ শৰীৰতো সেই বস্তুটো গুচি যায় তো এনেকে যেটো এটা সাইকেলত চলি থাকে আৰু এই যেটো মাৰ্কিউৰিৰ কাৰণে যেটো এডভাৰ্স মানুহৰ এটা হেলথৰ ইম্প্যাক্ট পৰে সেই বস্তু ৰখাবৰ কাৰণে বা প্ৰটেক্ট কৰিবৰ কাৰণে মিনামাটা কনভেনচন এই ট্ৰিটিখন অনা গৈছিলে
Question number 6. Which fundamental force of nature responsible for the phenomenon of the beta decay in radioactive atoms? Strong nuclear force, weak nuclear force, gravitational force, আৰু এটা দিয়া গৈছে কি electromagnetic force. আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি। উইক আৰু ষ্ট্ৰঙৰ মাজত কনফিউজ নহ'ব, ইয়াৰে শুদ্ধটো উইক নিউক্লিয়াৰ ফৰ্চৰ দ্বাৰাহে এই যিটো আমাৰ বেটা ডিকে ইন দ্য ৰেডিঅ'এক্টিভ ফৰ্চৰ কথা বুজোৱা হয়। Question number 7. In the astrophysics, the event horizon is a term specifically associated with the birth of a star, the age of black hole, the center of gravity, and a tail of comet. ঠিক আছে, আমি যেতিয়া যিকোনো স্পেচৰ কাৰেণ্ট এফেয়াৰ্ছৰ বস্তু পঢ়ো, সেই গোটেইখিনি বস্তুৱে আমি বেলেগ বেলেগ পৰীক্ষাত অহা দেখা পাইছো। এতিয়া ইয়াতে সোধা গৈছে যে ইভেন্ট হৰাইজনটো কিহৰ লগত জড়িত, আৰু শুদ্ধ উত্তৰটো হ'ব দা এজ অফ আ ব্লেক হোল। এইটো কুৱেশ্যন নম্বৰ বি, কুৱেশ্যন নম্বৰ 7ৰ অপশ্যন নম্বৰ বি হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ। 8. শ্ৰীমন্ত শংকৰদেৱ এগেইন ইণ্ডিয়ান অসমৰ যিটো কালচাৰেলৰ কথা, the 15th-16th century the polymath introduced which classical dance as a means to propagate the bhakti movement? অপশ্যনত দিয়া গৈছে কথাকলি, সত্ৰীয়া, কুচিপুড়ি আৰু মোহিনী আট্টম। আৰু শুদ্ধ উত্তৰটো আমি সকলোৱে জানো, শ্ৰীমন্ত শংকৰদেৱ সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত, আৰু সত্ৰীয়া এটা মাধ্যম আছিল কিহৰ কাৰণে? নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে বা ভক্তি মুভমেণ্ট প্ৰচাৰ কৰিবৰ কাৰণে। Question number 9. Which international protocol was the first to set legally binding targets for industrialized nations to reduce the greenhouse gas emission? Montreal, Kyoto, Paris Agreement, Nagoya Protocol. ইয়াতে আপোনালোকৰ যদি কনফিউজ আহে, এই দুটা কনফিউজন ক্ৰিয়েট কৰিব পৰা অপশ্যন হৈ যায়। ঠিক আছে, পেৰিছ এগ্ৰিমেণ্ট আৰু এটা হৈছে কি কিয়োটো প্ৰটকল। কিন্তু ইয়াতে সুধিছে ফাৰ্ষ্ট অপশ্যনটো, ইয়াতে চাওক যেতিয়া কুৱেশ্যনটো পঢ়িব, যিখিনি একদম কি ৱৰ্ডছ থাকে ভালকে আপোনালোকে পইণ্ট কৰি ল'ব। এতিয়া সোধা গৈছে ফাৰ্ষ্ট টু ছেট লিগেলি বাইণ্ডিং, আৰু কোনটো বস্তু, সেইটো হৈছে গ্ৰীণ হাউচ গেছ এমিশ্যন। ডেট ইজ ৱাই এইটো ইয়াৰ কুৱেশ্যন নম্বৰ 9ৰ বি নম্বৰ অপশ্যনটো হৈ যাব শুদ্ধ উত্তৰ। কিয়োটো প্ৰটকল হ'ব 9ৰ শুদ্ধ উত্তৰ। এতিয়া 10 আৰু আজি ক্লাছৰ লাষ্টৰ কুৱেশ্যনটো, হুইচ অৰ্গেন ইন দ্য হিউমেন বডি কণ্টেইনছ দ্য আইলেটছ অফ দ্য লেণ্ডাৰহেণ্ডছ ৰেছপনচিবল টু ফৰ প্ৰডিউচিং ইনচুলিন? ইনচুলিনছৰ কাৰণে কোনটো ইয়াৰে যিখিনি আমাৰ পইণ্ট দিয়া গৈছে বা অপশ্যন দিয়া গৈছে, কোনটো শুদ্ধ অৰ্গেনছৰ? লিভাৰ দিছে, পেনক্ৰিয়াছ, স্প্লিন আৰু পিটুইটাৰী গ্লেণ্ড। আমি জানো পিটুইটাৰী গ্লেণ্ড অফকোৰ্চ নহয়, এলিমিনেশ্যন টেকনিকৰ দ্বাৰা ই ভুল হৈ যাব, আৰু শুদ্ধটো হ'ব কি পেনক্ৰিয়াছ। পেনক্ৰিয়াছ ইয়াৰ লগত জড়িত কিহৰ লগত? সেইটো হৈছে এলিমেণ্টটো ইনচুলিন। এইখিনি হৈছিলে আজি ক্লাছৰ 10টা কুৱেশ্যনছ। ঠিক আছে, মই বাৰ আমি কৈ আহিছো, যেতিয়া ক্লাছটো চাব আপোনালোকে নিজে এনচাৰ দিব চেষ্টা কৰিব। এইটো এটা MCQ ছেশ্যন হয়, তাতে গোটেইখিনি বস্তু আমাৰ ৰিভিজন হৈ থাকে, বাৰ আমি কুৱেশ্যনছখিনি পঢ়ি গৈ থাকো। আজিলৈ এৰিছো, যদি কিবা নিশ্চয় কনফিউজন থাকিব পাৰে আপোনালোকৰ, তেনেহ'লে কমেণ্ট ছেকশ্যনত সুধিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। যদি ক্লাছটো ভাল লাগিছে লাইক কৰিবলৈও নিশ্চয় নাপাহৰিব। আজিলৈ এৰিছো, ধন্যবাদ। হ'ব।